হয়, প্ৰথমতে আপোনাক মই আপোনাৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি আমাৰ শান্তিনগৰ প্ৰাইমাৰী আৰু আমাৰ 2 নম্বৰ ৱাৰ্ডৰ হয়, পাথৰঘাট বুলি কয় জাগাটোৰ নাম। এই অঞ্চলৰ পৰা বহুত আমাৰ আই মাতৃসকল, আমাৰ দাদা বন্ধুসকল UPPL দলত আছিল আগত। এতিয়া UPPL দলটো এৰি পেলাই তেখেতসকলে আমাৰ BPF দল ছাৰ হাগ্ৰামাৰ দলত ভাল পাই পেলাই এতিয়া তেখেতসকলে নিজে আমাক মাতি পেলাই আজি আমাৰ ভাইটি এই গোপাল বিশ্বাসে তেখেতে আমাক মাতি পেলাই এৰেঞ্জমেণ্ট তেখেতে কৰিছে। কৰি পেলাই আজি আমাৰ এই পাথৰঘাট 2 নম্বৰ ৱাৰ্ডত যিটো জইনিং প্ৰগ্ৰাম তেখেতৰ আয়োজনৰ কাৰণে আজি আমি এইটো কৰিবলৈ সক্ষম হ'লোঁ। এৰাউণ্ড 100ৰ ওপৰত আছে, সব আমাৰ মহিলা আৰু আমাৰ দাদা বন্ধুসকলক লৈ 100জনৰ ওপৰত আছে। যিটো আপোনাৰ BPF দলৰ ঘৰে ঘৰে BPF, গাঁৱে গাঁৱে BPF শ্লোগানৰ বাবে আপুনি কি কয়? হয়, এতিয়া আমাৰ BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে, আমাৰ ছাৰ হাগ্ৰামাৰ যিটো BPF সকলোৰ মুখৰ পৰা গাঁৱে গাঁৱে BPF, ঘৰে ঘৰে BPF সকলো মুখৰ পৰা যিমান জাতি জনগোষ্ঠী আছে আমাৰ BTC অঞ্চলত সকলোৰ মুখৰ পৰা এটাই ওলায়, এই কথাই ওলায় যে আমাৰ ঘৰে ঘৰে BPF, গাঁৱে গাঁৱে BPF আমাক লাগে, হাগ্ৰামা ছাৰক লাগে, এইটো কথা ওলায়। বাধ্য হৈ গ'ল আমাৰ ৰাইজ, আমাৰ BTC অঞ্চলৰ যিমান ৰাইজ বাধ্য হৈ গ'ল। যি চৰকাৰ এতিয়া UPPL চৰকাৰ BTC চলাই আছে, এই চৰকাৰটো টোটেলি ফেইলাৰ বুলি সকলোৱে ৰাইজে গম পাইছে আৰু চৰকাৰটো ভালদৰে চলাব নোৱাৰিলে। সেইকাৰণে আমাৰ BTC অঞ্চলৰ ৰাইজ সকলোৱে কয় এতিয়া আমাক BPF দলকে লাগে, আমাক হাগ্ৰামা ছাৰকে লাগে। এই কথাটো সকলো জাতি জনগোষ্ঠীৰ পৰা মুখৰ পৰা এই কথাটো ওলায়, কাৰণ এই চৰকাৰ যিটো চলাই আছে এতিয়া UPPL চৰকাৰ BTC টোটেলি ফেইলাৰ হয়। এইকাৰণে ৰাইজে ভাল নাপায় তেখেতসকলক, তাৰ কাৰণে এতিয়া আমাৰ দলক দলে দলে আহি পেলাই যোগদান কৰি আছে। নিৰ্বাচন হুমু চাপি আহি আছে, কি কয় আপুনি? হয়, এতিয়া আমি অলৰেডি প্ৰিপেয়াৰ, যিহেতু আমাৰ এইটো ভেৰি নকিং এট দ্য ডোৰ MP ইলেকশ্যনটো। তাৰ কাৰণে আমি সকলো যিমান আমাৰ কৰ্মীকৰ্তা আছে, আমাৰ BPF দলৰ এক্টিভিষ্ট আছে, সকলোৱে এটা চাকৰিত হৈ গ'ল, যিহেতু প্ৰিপেয়াৰেশ্যন টোটেলি আমি কৰি আছোঁ। আমি গাঁৱে গাঁৱে ঘূৰি আছোঁ, প্ৰাইমাৰী লেভেল ঘূৰি আছোঁ। যিমান আমাৰ 40টা সমষ্টি BTC অঞ্চলত সকলো সমষ্টিত যিমান আমাৰ BPF দলৰ কৰ্মকৰ্তা যিমান আছে চব এক্টিভ হৈ আছে আৰু কাম কৰি আছে, ভাল ৰিজাল্টৰ কাৰণে কাম কৰি আছে। খাটাং এইটো আমাৰ 5 নম্বৰ কোকৰাঝাৰ লোকসভা কক, আমাৰ ওদালগুৰি মংগলদৈ লোকসভা কক, দুটা আমাৰ BPF দলে জয়যুক্ত হ'ব। এইটো খাটাং, এইটো ৰাইজৰ কিবাটো দেখাই আছে, ৰাইজৰ যি আমি দলে দলে ওলাই আছে তেখেতসকলৰ ৰিজাল্টটো আমি পাই আছোঁ যে খাটাং দুটা সমষ্টি আমি জিকি যাম। ভোটাৰ সকলক আপুনি কি আহ্বান জনাব? আচ্ছা, মই যিমান আমাৰ ওদালগুৰি দৰং বা আমাৰ কোকৰাঝাৰ লোকসভা যিমান জাতি জনগোষ্ঠী আছে সকলো ৰাইজক মই আহ্বান জনাইছোঁ, যাতে অহা দিনত বেছি দিন নাই, ৰাইজ অকল 2 মাহ আছে ইলেকশ্যন হ'ব। এই 2 মাহৰ কাৰণে আমাৰ যিমান জাতি জনগোষ্ঠী আছে সকলক মই আহ্বান জনাইছোঁ, যাতে আপোনাৰ ভেলুৱেবল ভোটটো আমাৰ BPF দলক দি পেলাই আমাৰ BPF দলৰ যি প্ৰাৰ্থী হওক তাক জয়যুক্ত কৰিবৰ কাৰণে মই এইটো এপিল কৰিছোঁ বা অনুৰোধ কৰিছোঁ। সকলো আমাৰ BTC অঞ্চলৰ জনজাতি যিমান আছে আমাৰ ৰাইজক মই এপিল কৰিছোঁ আমাৰ BPF দলক জয়যুক্ত কৰিবৰ কাৰণে।